खालाइगाव बायनाय औवानि दालांजों हान्थिनो गोनां जादों फरायसा आरो रायजो राजाफोरा दुखु सैनांदों। एमएलए दुर्गा दास बर'नि मावनाय खामानिनि सायाव बियाबनि रायजो राजाफोरा गोजोननाय गैया। 65 नं खालाइगाव बिधानसभा बियाबनि सिङाव थानाय खालाइगाव ओनसोलनि बिहुगुरि गामि आरो गोदानै दाजानाय 48 नं टंला बिधानसभा बियाबनि थागिबि एमएलए दुर्गा दास बर'नि खामानि मावनाय आरो जौगानायनि खामानि मावनो हायैनि सायाव गोजोननाय मोनाखै रायजो राजाफोरा। गुबैयै मेकेन्जी रडनिफ्राय बिहुगुरि आमगुरि फोनांजाबनाय लामासिम थांनाय गाहाय लामा आरो बिहुगुरि गेजेर इंराजि फरायसालिसिम थांनाय गाहाय लामा, बे मोनथाम गामिनि सुबुंफोरा आमगुरि, पश्चिम बिहुगुरि आरो आश्रमनि दालाङानो फरायसालियाव थांनायनि गथ'फोरनि थाखाय गाहाय लामा, गोनांसिन लामा आरो बे दालाङाव दा जिउ आरो थैनायनि गेलेनाय दं। रिपर्टनि सिगां बे नुथायखौ नायदो। गेजेर इंराजि फरायसालिसिम थांनाय गाहाय लामानि दालाङा गासैबो गाज्रि हालोदाव। बायनाय औवानि दालांजों फरायसाफोर आरो बिमा बिफा आरो सरासनस्रा रायजो राजाफोरा दासिमबो खैफोदखौ नेवसिनानै हान्था मेला खालामनो गोनां जादों। गाँवखনৰ এতিয়া ধৰ এই আজি মোৰ বয়সে হ'ল আপোনাৰ 60-65 বছৰ, কিন্তু এই দলংখনৰ অৱস্থাটো এনেকেই আছে। কিন্তু মানুহখিনি মানে অহা যোৱা কৰাৰ কাৰণে বহুত সমস্যাত আমি পৰি আছোঁ। আৰু এতিয়া ধৰ আমি BTADৰ MCL বা ধৰ এই তেওঁলোকক আমি বহুত আবেদন নিবেদন মানে কৰি আছোঁ, ৰাজহুৱা হিচাপেও কৰি আছোঁ বা ব্যক্তিগত হিচাপেও মানে তেওঁলোকৰ ওচৰত আমি যাওঁ। আৰু MLAও তাৰমানে কোনো এটা কথা আমাক মানে কাণ সাৰ নেদে। ইতিমধ্যে আমাৰ বৰ্তমান চলিত অৱস্থাত মানে দুৰ্গা দাস বড়ো ডাঙৰীয়াদেৱ আছে, গতিকে তেওঁকো তাৰমানে অৱগত কৰা গৈছে। ইলেকশ্যনতো এতিয়া 2026 মানে তেওঁলোকে প্ৰচাৰ অভিযানটো চলাই আছে। গতিকে এই ক্ষেত্ৰত এতিয়া আমাৰ ৰাইজে কি মন্তব্য দিয়ে, কি বা এটা ষ্টেটমেণ্ট লয়, সেইটো ৰাইজৰ কথা আৰু। গতিকে ইয়াৰ আগত ইলেকশ্যনৰ আগত যদি আমাৰ ইয়াত মানে দলংখনৰ বিষয় লৈ এটা এষ্টিমেট আগবঢ়ায়, তেতিয়াহ'লে আমাৰ ধৰ ল'ৰা ছোৱালীখিনি আৰু গাঁৱৰ আমাৰ যিখিনি এই ধৰ কালাইগাঁৱৰ হাট বজাৰত যোৱা মানুহখিনি অলপমান সুবিধা এটা হ'ব বুলি মই এটা ভাবোঁ আৰু। এতিয়া এনেকৈ যদি থাকে তেতিয়াহ'লে আমি আৰু মানে চৰকাৰৰ লগত জড়িত থকাৰ আমাৰ কোনো এটা অৰ্থ নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি এতিয়া আজি নিউজ লাইভৰ জৰিয়তে মই আবেদন এটা কৰিছোঁ, গতিকে দলংখন অতি সোনকালে হোৱাৰ কাৰণত এইখিনিয়ে মোৰ ক'বলগীয়া আৰু।